নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক আহোমসকলৰ বিবাহ পদ্ধতি চকলং বিবাহৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। অজানিতে কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। নমস্কাৰ। চকলং বা চৌক্লং হ'ল টাই আহোমসকলৰ ফ্ৰালুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাইলিত নাওহোন-ফাত উল্লেখিত নিয়ম অনুসৰি পালন কৰা এক প্ৰকাৰৰ ক্লং বা ধৰ্মীয় অনুষ্ঠান, যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান। আহোম ভাষাত ইয়াৰ অৰ্থ হ'ল যোৰা লগোৱা আৰু ক্লং মানে পূজা। চকলং বিবাহ পদ্ধতি পোনপ্ৰথমে আহোমৰ দেৱতা লেংডনে অক্কাই মহং দেৱতা ৰজাৰ জ্যেষ্ঠ কন্যা নাংহুন-ফাক বিয়া কৰোঁতেই আৰম্ভ হ'ল আৰু তাৰ পাছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। টাই আহোমৰ লাইলিত নাংহুন-ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লেংডনে অক্কাই মহঙৰ কন্যাক বিয়া কৰাম বুলি ৰঙা ফুলাম গামোচাৰে চকলি ভাৰ বা শোধনি ভাৰ আগবঢ়ায়। লেংডনে মালাউসীৰ নেতৃত্বত কইনাৰ মাক দেউতাক আৰু জ্যেষ্ঠজনলৈ পঠিওৱা এই ভাৰখনক কাই মহং ৰজাই সাদৰেৰে গ্ৰহণ কৰে আৰু তেতিয়াই মালাউসীয়ে লেংডনৰ হৈ এইদৰে টাই ভাষাতে কয়: লেংডং মৌফি নাং ৰুখাম লিট্টি বয় ফাউনৰু লেংডন মাউচেং ৰেংখাম মুংফি মুংবান নাংফুন হিমহান লুনয়াং মাইজিউ নাংহুন ফাকা আও জামিউ লেংডং কাই কুৰাই এন্নাং চেন ইনচিম লিকমেক মুকক বাউক্লু চুংমাও কাঐ। আৰু পাণ তামোলৰ শৰাইখন কইনাৰ মাক দেউতাকৰ সন্মুখত ৰাখি ছোৱালী খুজিবলৈ আহিছোঁ বুলি কয়। তেওঁলোকেও শৰাইখন হাতেৰে চুই সন্মতি প্ৰদান কৰে আৰু লগে লগে চকলং পাতিবলৈ সাজু হয়। তেতিয়াৰ পৰাই আহোম সমাজত চকলং প্ৰথা চলিল। আহোমসকলৰ চকলং প্ৰথাটো লেংডনে আৰম্ভ কৰা প্ৰায় খ্ৰীষ্টপূৰ্ব 558 চনৰ পৰা হয় বুলি অনুমান কৰে। আহোম ভাষাত থকা লাইলিত নাংহুন-ফা নামৰ পুথিত চকলঙৰ বিষয়ে উল্লেখ আছে। আহোমসকলৰ বিবাহ পৰম্পৰা তিনিদিন পতা হয়। প্ৰথম দিনা ৰিকখন, দ্বিতীয় দিনা চাওবান আৰু তৃতীয় দিনা চকলং অনুষ্ঠিত হয়। আহোমসকলৰ বিবাহ পদ্ধতিটোত 20টা নিয়ম আছে। 1. জোৰণ আৰু টেকেলি দিয়া। 2. নোৱনি। 3. প্ৰীতিভোজ। 4. ৰিকখান উৎসৱ। 5. চাওবান উৎসৱ। 6. আপতাং কৰা বা গা ধোৱা। 7. গঠিয়ন খুন্দা। 8. দয়ন দিয়া। 9. বিবাহ যাত্ৰা। 10. খোৱাগুৰি তোলা। 11. দৰা ৰভাতলত মণ্ডপৰ সন্মুখত বহা। 12. ভিতৰৰ পৰা উলিয়াই আনি দৰাৰ বাওঁফালে কইনাক বহোৱা। 13. দৰা আৰু কইনাক 7 পুৰুষৰ বুৰঞ্জী কোৱা। 14. চকলং আয়োজন। 15. কইনাই দৰাৰ হাতত হেংদাং প্ৰদান। 16. মলুঙে দৰা কইনাক যুগ্ম জীৱনৰ বাবে দিয়া উপদেশ। 17. সোণৰ আঙুঠি আৰু ৰূপৰ টেমি কটাৰী সলোৱাৰ নিয়ম। 18. পঞ্চঅমৃত ভোজন। 19. কৰিখেলাৰ নিয়ম। 20. কইনাই দৰাৰ শয়ন কক্ষলৈ প্ৰৱেশ কৰাৰ পাছত 5জন দেৱতাক কৰা প্ৰাৰ্থনা। চকলং বিবাহ এক অনা-হিন্দু। টাই বিবাহ প্ৰথা নিয়ম অনুসৰি চকলঙত সেন্দুৰ উৰুলি প্ৰয়োগ কৰিব নালাগে। চকলঙৰ নীতি নিয়ম সম্পূৰ্ণ বানফি ফুৰালুং ধৰ্মৰ অন্তৰ্গত।
হোৱাগুৰি তোলা। এই উৎসৱটি কইনাৰ ঘৰৰ নঙলাৰ সন্মুখত কৰা হয়। দৰা আহি কইনাৰ ঘৰৰ নঙলাৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে কইনাৰ মাক আৰু লগতে ভালেকেইজন পুৰুষ মহিলাই আদৰিবলৈ আগবাঢ়ি যায়। লগত কইনাৰ ওচৰৰ পৰা দুলনি জ্বলি থকা বানফাই লৈ আহে। ভৰি ধুৱাবলৈ পীৰা আৰু পানী এলোটা আনে। এই আগবঢ়াবলৈ অহা তিৰোতাবিলাকে মাকক আঁৰ কাপোৰ দি ধৰি আনে। দৰাৰ ওচৰ পোৱাৰ পাছত এই আঁৰ কাপোৰখন এৰুৱাই দিয়ে। কইনাৰ সম্পৰ্কীয় সৰু ছোৱালী এজনীয়ে পীৰা পাৰি দৰাক ভৰি ধুৱায়। ছোৱালীজনীক ভৰি ধুৱাৰ বাবদ পাণ তামোলৰ টোপোলাৰ লগতে কিছু টকাও দিয়ে। ইয়াৰ পাছত আঁৰ কাপোৰ আঁতৰাই মাকে দৰাৰ দুখন গালত দুটি চুমা খাই চাদৰৰ আঁচল ধৰি ৰভাতলিলৈ আনে। ৰভাতলিত চকলঙৰ মণ্ডপৰ সন্মুখত বহা। চকলঙৰ বেদীটো সাতোটা ৰঙেৰে ৰাজকীয় এপাহ পদুম ফুল আকৃতিৰে সাজে আৰু এই পদুম ফুলৰ আকৃতি সাতোটা ৰঙৰ মৰলত জ্যামিতিক আকাৰত ভাগ কৰি 100 এগছ তেলৰ বানফাই জ্বলায়। সন্মুখতে দৰাক পাতি পাৰি বহায়। কইনাক ভিতৰৰ কোঠাত লগৰীয়াৰ সৈতে বহুৱাই ৰখা হয় আৰু ইয়াতে কইনাৰ লগৰীয়াই দৰাক আৰু তেওঁৰ সম্পৰ্কীয়ৰ পৰা জোৰানাম গাই শৰাই বিচাৰে। ইয়াৰ পাছতে কইনাক অলংকাৰ পাতি আৰু সুন্দৰ কাপোৰ পিন্ধাই চকলঙৰ গুৰিলৈ নিবলৈ সাজু কৰে। অৱশ্যে কইনাক উলিয়াই নিবলৈ দৰাঘৰীয়া মানুহে পাণ তামোলৰ শৰাই আগবঢ়ালেহে কইনাৰ লগৰীয়াই কইনাক চকলঙৰ গুৰিলৈ নিয়ে। কইনাক আনোতেও আঁৰ কাপোৰ দি আনে। চকলঙৰ গুৰিৰ পাতিত বহোৱাৰ সময়ত আঁৰ কাপোৰ অঁতৰাই দৰাৰ বাওঁফালে বহায়। ৰভাতলিত কইনাৰ মাক বাপেক বহে আৰু সন্মুখত মলুংজন বহে। দৰা আৰু কইনাৰ আগত 7 পুৰুষৰ বুৰঞ্জী বৰ্ণনা কৰে। বিশেষকৈ টাই আহোম চকলং বিবাহ পদ্ধতিত দৰা কইনাক 7 পুৰুষৰ কৰ্মাৱলী বৰ্ণনা কৰে আৰু এখন পিতলৰ কাঁহীত চিংকৰা ফুল, টংলতি পাত, তিল আৰু এখন ঘিউৰ বানফাই দৰা কইনাৰ সন্মুখত ৰাখে। চকলং উৎসৱ। চকলং উৎসৱত দৰা আৰু কইনাৰ আগত চাউল ফুল ইত্যাদি ৰাখি প্ৰাৰ্থনা কৰে। ঔফা ব্ৰাণ চকলং চি চিম হিউটিম। ইয়াৰ পাছতে কইনাৰ দেউতাকে দৰাক সোণৰ আঙুঠি নাইবা কাপোৰ উপহাৰ দিয়ে। ইয়াৰ পাছত দৰাৰ বুঢ়া আঙুলি আৰু কইনাৰ বুঢ়া আঙুলিলৈ জন্মিং দিয়ে। মলুঙে দৰা আৰু কইনাৰ দুয়োকে মন্ত্ৰ পাঠ কৰি কাৰ্য সম্পাদনা কৰে। চিংকৰা আৰু অন্যান্য ফুলেৰে 100 এপাহ ফুলৰ মালা দৰাই কন্যাক আৰু কন্যাই দৰাক পিন্ধায়। হেংদান প্ৰদান। কইনাই দৰাক ফুল, থুৰীয়া তামোল আদিৰ লগতে হেংদানো প্ৰদান কৰে। দৰাই এই হেংদান দেশ, ধৰ্ম, জাতিৰ ৰক্ষাৰ্থে আৰু দুষ্টক দমনৰ অৰ্থে গ্ৰহণ কৰে। মলুঙে দৰা কইনাক দিয়া জন্মিং। এই জন্মিং টাই ভাষাত মলু বা খাদামলাও বুলি কোৱা হয়। দৰা আৰু কইনাৰ যুগ্ম জীৱনৰ উপলক্ষে এই জন্মিং দিয়া হয়। ইয়াৰ অৰ্থ এজনৰ অবিহনে আনজনে কেতিয়াও কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰে আৰু ইয়াৰ কাৰণে উভয়ে পৰস্পৰৰ বুজাবুজি থকাৰ প্ৰয়োজন। এইদৰে মলুঙে দৰা কইনাক নানা উপদেশ দিয়াৰ পাছত মলুঙৰ কাৰ্য সমাপ্ত কৰে। আঙুঠি আৰু কটাৰী সলোৱা নিয়ম। চকলং কাৰ্য সমাপ্ত হোৱাৰ পাছত দৰা কইনাক ৰভাতলিৰ পৰা ভিতৰলৈ নিয়া হয়। ভিতৰত দুয়োকে পাতি পাৰি দুলনি চাউলত আঙুঠি লুকুৱাই বিচাৰিবলৈ দিয়া হয়। এই কাৰ্যত নানা ধেমেলীয়া কথা কৈ দৰা কইনাক লৈ লগৰীয়া ছোৱালীয়ে ৰং ধেমালি কৰে। পঞ্চামৃত ভোজন। তাৰ পাছত কইনাই নিজৰ সন্মুখত থকা মাইহাঙৰ পৰা আখৈ পিঠা
পৰমান্ন পঞ্চমীত অলপ অলপকৈ হাতেৰে দৰাৰ মুখত 3বাৰকৈ দিয়ে। প্ৰত্যেকবাৰতেই দৰাক লোটাৰ পানীৰে মুখ ধুৱাই দাঁত খৰকিয়াব দিয়ে আৰু একোখনকৈ থুৰীয়া তামোল খুৱায়। দৰায়ো কইনাক সেইদৰে পঞ্চমীত খুৱাই, মুখ ধুৱাই, খৰকিয়াব দিয়ে আৰু থুৰীয়া তামোল খুৱায়। নৈবদ্য। ইয়াৰ পাছত দৰা কইনাই মাক দেউতাকক আঁঠু লৈ খোপটাং কৰি দৰাৰ ঘৰলৈ যাত্ৰা কৰে। দৰাৰ ঘৰলৈ পোৱাৰ মাত্ৰেই দৰা কইনাৰ দৰাৰ শোৱা কোঠালৈ লৈ যায়। লাং কৰি, লাংৰে জানচাই হোং, লেংডন আৰু জাচিংফা এই পঞ্চদেৱতাক এখন শৰাইত পাণ তামোল আৰু এগছি বানফাইৰে শান্তিৰ জীৱন যাপনৰ বাবে প্ৰাৰ্থনা কৰে। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।